আপোনাৰ উজনি সময়ত বিক্ৰী কৰিব নালাগে বুলি মই সামাজিক মাধ্যম যোগে কৈছিলোঁ। অনাগত সময়ত আমি এনে সাম্প্ৰদায়িক বক্তব্য বা এনেধৰণৰ বক্তব্যৰ পৰা বিৰত থাকিম বুলি প্ৰতিশ্ৰুতি দিওঁ। যে আমাৰ যিটো গৰিমা আছিলে 600 বছৰীয়া ইতিহাস, সেই 600 বছৰীয়া ইতিহাসক চাউলুং চুকাফাই গঢ়ি যোৱা এখন বৰ অসমৰ যিটো ভিত্তি, সেই ভিত্তিটোত যাতে আমাৰ কোনোবাই যে নিজৰ ৰাজনীতিৰ স্বাৰ্থত, কোনোবাই নিজৰ ব্যক্তিগত ব্যৱসায়ৰ স্বাৰ্থত, কাৰোবাৰ নিজৰ যিটো আদিম প্ৰবৃত্তি চৰিতাৰ্থ পূৰণৰ কাৰণে যে আমাক কালিমা সানিলে, সেইকাৰণে আমি খুব দুখিত। আৰু আমি ইয়াৰ পৰা এটা বাৰ্তা দিব বিচাৰিছোঁ যে বিশ্ব ঐতিহ্য আৰু যিখিনি কৰণীয় কাম আছে আৰু আমাৰ আইকনিক চিটিৰ কাৰণে যিখিনি কৰণীয় কাম আছে, যিহেতু আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে সহায় কৰি আছে, আমি সকলোকে আহ্বান জনাওঁ যাতে আমি মুখ্যমন্ত্ৰীক আৰু প্ৰধানমন্ত্ৰীক আমি এই ক্ষেত্ৰত সহযোগ কৰিব লাগে আৰু অনতিপলমে তেওঁলোকে যে প্ৰক্ৰিয়াটোত আগবাঢ়ে, তাৰ বাবে আমি পৰিস্থিতিটো শান্ত ৰাখিব লাগে, যাতে কোনো ধৰণৰ আমাৰ বিতৰ্কিত পৰিৱেশ নাহে। যিহেতু আমাৰ চৰাইদেউ মৈদামত এটা বিতৰ্ক আহিলে, তাৰ কাৰণে আমি খুব দুখিত। মোৰ ঘৰৰ সন্মুখতে হৈছে যে কোনোবা ৰাজনৈতিক বা ধৰি লওক কিবা ব্যৱসায়ী কাৰণে কিবা পইচা পাবলৈ আছে, সেইটো কাৰণে আমাৰ শিৱসাগৰৰ যিখিনি গৰিমা থকা, যিখিনি ত্যাগ থকা দল সংগঠনৰ নাম লৈ তেওঁলোকক অপমানিত কৰি পিনি, তেওঁলোকক অপবাদ দি পিনি, দল সংগঠনৰ অপবাদ দি পিনি তেওঁলোকে তাত এটা যিটো অমানৱীয় অত্যাচাৰ চলালে, যিটোৱে আমাৰ সমগ্ৰ অসমত শিৱসাগৰবাসী, অবিভক্ত শিৱসাগৰবাসীক আমাৰ সাম্প্ৰদায়িক, গোষ্ঠীগত আৰু ভাষিক আমাৰ বৈষম্যমূলক আমি আচৰণ কৰোঁ, তেনেকুৱা এটা আমাৰ পৰ্যায়লৈ আমাক লৈ যাবলৈ এটা কুৎখাতমূলক ৰচনা কৰি আছে। আৰু এই চেলতে আমি এটা আজি আহ্বান জনাওঁ, নামনি অসমৰ যিখিনি আমাৰ মানুহ আছে, আমাৰ অসমীয়াবাসী আছে, তেওঁলোকে যি ধৰণৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ শিৱসাগৰবাসীক যে আমি সাম্প্ৰদায়িক, আমি যে গোষ্ঠীগত সংঘৰ্ষ বিচাৰোঁ, ভাষিক সংঘৰ্ষ বিচাৰোঁ, তেনেকুৱা ধৰণৰ কিছুমান কথা কৈছে, তেওঁলোকক আমি আহ্বান জনাওঁ যে ভৱিষ্যতে আৰু তেওঁলোকে এইখিনি কথা নকয়। আৰু শিৱসাগৰবাসীখিনি তেনেকুৱা নহয়, ক'তো আমাৰ কুৎখাতমূলক আমাৰ কাম হোৱা নাই। যিখিনি আমাৰ সংগঠনে আমাৰ যিখিনি সৃষ্টি হৈছে যে কোনো বেপাৰী আহিব নোৱাৰিব, কোনো বেপাৰী ইয়াৰ পৰা যাব নোৱাৰিব, ইত্যাদি তেনেধৰণৰ কিছুমান কথা আহি পৰিছে। আমি প্ৰকৃততে গণতান্ত্ৰিক, যিটো প্ৰকৃত গণতান্ত্ৰিক আন্দোলনক সদায় সমৰ্থন কৰি আছোঁ। আমি নিজেও গণতান্ত্ৰিক আন্দোলন কৰিছোঁ, কিন্তু আমাৰ যিটো সমন্বয় আৰু সম্প্ৰীতিত, আমাৰ যিটো ভাতৃত্ববোধ, আমাৰ যিটো আদৰ সন্মানত আঘাত প্ৰকাশ শুনাকৈ আচলতে আমি তেনে কোনো কাম কৰা নাই। কাৰণ আমি ভাবোঁ যে এতিয়াও আমি অনুৰোধ জনাম, যিসকল আমাৰ গণতান্ত্ৰিক লোক আছে, তেখেতলোক সমাজ সচেতন ব্যক্তি আছে বা দল সংগঠন আছে, যে কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয় তাৰ প্ৰতি নজৰ ৰাখিব, তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু লগতে আমাৰ যিটো সমন্বয় আৰু সম্প্ৰীতি, এইটো কথা আচলতে মূল লক্ষ্য হিচাপে লৈ তাত যাতে আঘাত নাহানে, আঘাত নহনাকৈ আমি কিবা কাম কৰিব পাৰোঁ নেকি, চৰকাৰৰ সহযোগিতা লৈ, প্ৰশাসনৰ সহযোগিতা লৈ। বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ কেতিয়াবা কিবা পৰিস্থিতি হ'ব পাৰে, এটা কিবা গণ্ডগোল হ'ব পাৰে, কোনো ব্যক্তিক লৈ, কোনো সম্প্ৰদায়ক লৈ ব্যক্তিয়ে কৰা এটা ভুলৰ বাবে কোনো সম্প্ৰদায়ক আক্ৰমণ কৰাটো উচিত বুলি মই নাভাবোঁ। কোনোবা এজন ব্যক্তিয়ে কৰা, ভাষিক ব্যক্তিয়ে কৰা এজনৰ মূল কেন্দ্ৰ কৰি গোটেই ভাষা গোষ্ঠীটোক আমি অপমান কৰিব নোৱাৰোঁ, বা তেওঁলোকক আমি আচলতে অপমান কৰাটো আমাৰ কাৰণে, আমাৰ যিটো মানৱীয় চৰিত্ৰ, সেইটো মানৱীয় চৰিত্ৰ নহয় বুলি মই ভাবোঁ। আৰু লগতে আমি কোনো ব্যক্তিয়ে হওক বা যিকোনো ব্যক্তি, যি ঠাইৰে ব্যক্তি নহওক, সকলোৰে পৃথিৱীত থাকিব পৰা, দেশত থাকিব পৰা অধিকাৰ আছে। নিজৰ ব্যৱসায় বাণিজ্য, চাকৰি কৰিব পৰা, নিজৰ কৰ্ম কৰাৰ অধিকাৰ আছে। গতিকে এই অধিকাৰবিলাকত আচলতে আমি হাত দিয়াটো ভুল হ'ব, কাৰণ তাত আমি তেওঁলোকৰ ব্যক্তি স্বাধীনতাক আমি খৰ্ব কৰা হ'ব, আৰু ইজনে সিজনক আমি প্ৰকৃত ব্যক্তি স্বাধীনতাটো আচলতে খৰ্ব কৰাৰ আমাৰ অধিকাৰ নাই। গতিকে আমি ভাবোঁ যে ঐতিহ্যমণ্ডিত এই শিৱসাগৰ বা উজনি অসম বা আমাৰ সমগ্ৰ অসম বা সমগ্ৰ ভাৰতবৰ্ষত যাতে আমাৰ এনেকুৱা কিছুমান পৰিস্থিতি নাহে, যিটোৱে নেকি আমাৰ মাজত থকা যিটো ভাতৃত্ববোধ, আমাৰ মাজত থকা যিটো মৰম চেনেহ, সেইটো আঘাত সানি যে আমাৰ ইটোৱে সিটোলৈ আমি সন্দেহৰ চকুৰে চাব লগা হয়, ইটোৱে সিটো সম্প্ৰদায়ক আমি সন্দেহৰ চকুৰে চাব লগা হয়, যিটো কাৰণে আচলতে আমাৰ নতুন প্ৰজন্মক এটা যাতে আমি ভাল বাৰ্তা দিব পাৰোঁ, শুদ্ধ বাৰ্তা দিব পাৰোঁ, মৰ্যাদাপূৰ্ণ এটা বাৰ্তা দিব পাৰোঁ, যাতে আমি
সমাজক যে আমি কেতিয়াও যে মানে বিপথে পৰিচালিত কৰিব পৰা নাযায় বা নোৱাৰে আনে সেই কথাটো আমি প্ৰতি লক্ষ্য ৰাখিব লাগিব।